হাই হেল্ল' নমস্কাৰ জয় আই অসম DXTVৰ পৰা মই শ্ৰী উত্তম নাথ আৰু আপোনালোকে চাই আছে দেওবৰীয়া বিশেষত আজি এটা নতুন ৰেচিপি লৈ মই উপস্থিত আজি আপোনালোকৰ কাৰণে এটা বেলেগ টাইপৰ ৰেচিপি লৈ আহিছোঁ চয়াবিনৰ কাবাব তো ৰৈ থাকি কি লাভ বলক ৰেচিপিটো আৰম্ভ কৰোঁ ৰ'ব এটা কথা থাকি গৈছে অহা কাইলৈ সোমবাৰ মোৰ ৰেষ্টুৰেণ্টখন অপেনিং হৈছে তো ৰেষ্টুৰেণ্টখনত আপোনালোকে কেতিয়াবা খাবলৈ আহিব তিতাবৰ চাৰিআলিতে অৱস্থিত আৰু আপোনাৰ কনচেপ্ট ৰোডতে কেতিয়াবা আহিব ট্ৰাই কৰিব কেতিয়াবা খাবলৈ চেষ্টা কৰিব ধুনীয়া ধুনীয়া সুস্বাদ মানে আপোনাৰ খাদ্য থাকিব জুতি লগা এসাঁজ কেতিয়াবা খাই যাব তেন্তে ৰৈ থাকি লাভ নাই বলক ৰেচিপিটো আৰম্ভ কৰোঁ আজি দেওবৰীয়া বিশেষত আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ নতুন ৰেচিপিটো হৈছে চয়াবিনৰ কাবাব তো চয়াবিনৰ কাবাব বনাবলৈ আমাক কি লাগিব সেইখিনি বস্তু মই আপোনালোকক ক্ৰমান্বয়ে দেখাই যাম এইটো হৈছে আপোনাৰ চয়াবিন আপোনাৰ এইটো 15 মিনিট আগত আপুনি গৰম পানীত তিয়াব লাগিব কাবাব বনোৱাৰ আগত আগে 2-2.5 চামুচ মানৰ আপোনাৰ ময়দা আৰু এইটো এটা পিঁয়াজ সৰুকৈ কুটিব লাগিব পিঁয়াজটো সেইটো আৰু এইটো আদা নহৰু পেষ্ট আৰু এইটো ধনিয়া পাত আপোনাৰ অলপ কুটি ল'ব লাগিব নিমখ 1 চামুচ আৰু আপোনাৰ 1 চামুচ মানে সৰু চামুচত আৰু আপোনাৰ এইটো হ'ল গৰম মছলা 1 চামুচ সৰু চামুচত আৰু 4-5টা কেঁচা জলকীয়া তো ইমানখিনিয়ে বস্তু তো এইখিনি আমি এতিয়া একেলগে সংমিশ্ৰণ কৰিম কেনেকৈ কৰিব লাগিব বস্তুখিনি মই ক্ৰমান্বয়ে আপোনালোকক দেখাই আছোঁ এতিয়া আমি এইখিনি বস্তু কেনেকৈ শিকিব লাগিব প্ৰথমতে ইয়াৰ চয়াবিনখিনি একদম পানী হেৰি কৰি পিনি চিপি পিনি ভালকৈ পানীটো থাকি গ'লে কিন্তু কাবাব ভাল নহ'ব সেইটো কাৰণে পানীটো আমি ভালকৈ উঠাই হেৰি কৰি ল'ব লাগিব আঁতৰাই দিছোঁ এনেকৈ খুব মানে জোৰে হেৰি কৰিব লাগিব এতিয়া এইখিনি বস্তু একেবাৰে হেৰি কৰি ইয়াত আমি মিক্সিত পিচিব লাগিব মিক্সিত এনেকৈ ঢালি ল'ম খুব সুন্দৰকৈ মিক্সিৰ বাতিটো অকণমান সৰু হ'লেও দুবাৰত কৰিব লাগিব তো তাৰ কাৰণে এই জলকীয়াখিনি যে আছিলে ধুই থোৱাই হয় হ'লেও মই দি দিছোঁ আপোনালোকে ঠাৰি গুচাই দিব নহ'লে ঠাৰিটো গ'লেগৈ অকণ বেয়া হ'ব খেলটো ঠাৰিটো গুচাই মেলি দিব এতিয়া কাবাবটো বনোৱাৰ সময়ত এইখিনি এনেকৈ গুড়ি কৰি ল'লোঁ এইটো পাত্ৰত তো ইয়াত বস্তুখিনি এটা এটাকৈ আমি এতিয়া দিম প্ৰথমতে দিম নিমখ এইটো 1 চামুচ নিমখ লৈছিলোঁ হ'লেও কম হ'ব অলপ নিমখটো সেইকাৰণে মই আৰু অকণমান এক্সট্ৰাকৈ লৈ লৈছোঁ তাৰপৰা মই আপোনাৰ হেৰি কৰিছিলোঁ যে এই আদা নহৰু পেষ্টটো ইয়াত দিম তাৰপৰা ধনিয়াখিনি দিম তাৰপৰা গৰম মছলাখিনি দি দিম এনেকৈ দি ল'ব আপুনি তাৰপিছত পিঁয়াজখিনি দি দিম তাৰপৰা ময়দা যে লৈছিলোঁ ময়দাটো আপোনাক বেছি নিদিব কম পৰিমাণে দিব নহ'লে কিন্তু কাবাব খাবলৈ ভাল নহ'ব 2-2.5 চামুচৰ ভিতৰতে ময়দাটো দিব তাৰপিছত এইখিনি গোটেইখিনি ধুনীয়াকৈ ভালকৈ সংমিশ্ৰণ কৰিব লাগিব ইয়াৰ কাৰণে আমাৰ টুথপিক দৰকাৰ হয় তো টুথপিকটো আমাৰ ওচৰত নাই যিহেতু সেইটো কাৰণে আমি ব্যৱহাৰ কৰিম ধূপৰ কাঠি আপোনালোকে ল'ব পাৰে এইটো খুব সহজ উপায় এতিয়া অলৰেডি বস্তুখিনি সনা হৈ গৈছে এতিয়া বস্তুখিনি এতিয়া বনোৱাহে কথা আৰু এতিয়া কাবাবখিনি আমি এনেকৈ হেৰি কৰি ল'ম এইটো টাইপত আপুনি হেৰি কৰি ল'ব লাগিব আমাৰ ওচৰত ধূপৰ কাঠি বেছি নাই দুটাহে আছে আপোনাক দেখাবৰ কাৰণে মই জাষ্ট দুটা মই দেখুৱাই দিছোঁ কিন্তু এই টাইপত হেৰি কৰিব লাগিব এই টাইপত টান হ'ব লাগিব বস্তুটো এনেকুৱা এয়া কাবাবখিনি ৰেডি কৰি ল'লোঁ এয়া চাই লওক এইখিনি এতিয়া আমি ভাজিম তো বলক ভজাৰ তালৈ লৈ যাওঁ তেলটো গৰম হ'বলৈ বাকী আছে তো আমি এনেকুৱা এখন আপুনি জাৰিয়া থাকিলে এখন লৈ ল'ব সৰু তেলটো অকণমান ভালকৈ গৰম হ'লে আমি হেৰি কৰিবলৈ ভাল হ'ব
তেলটো গৰম হৈছে এতিয়া আমি এটা এটাকৈ কাবাব এৰি দিম এনেকৈ মই বৰ বিশেষ নিদিওঁ তিনিটা তিনিটাকৈ ভাজিম ঠিকেই দৰে বস্তুটো পুৰা ৰঙা হ'ব লাগিব ৰঙা হ'লেহে বস্তুটো ইয়াৰ হেৰিটো পাব এই হৈ গৈছে ইয়াক আমি এতিয়া উঠাই ল'ম ধুনীয়াকৈ তেলটো চাকি ল'ব লাগিব ঠিক তেনেদৰে বাকীকেইটা আমি ভাজি ল'ম এয়া আপোনালোকৰ মাজত সম্পূৰ্ণ এতিয়া কাবাব ৰেডি হৈ গ'ল এতিয়া খাই পিনি চাব কেনেকুৱা পালে বনাই চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ